কবিতার শিরোনাম রাজপথ। কবি ভবানন্দ দত্ত। ব্ল্যাকআউটৰ অন্ধকাৰময় হে ৰাজপথ, কত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি। কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে তোমাৰ প্ৰশান্ততাৰ সুবিধালৈ। কত অফিচ ফেৰত হোটেল বাকী কেৰাণী আদিৰ শান্তি গুচোৱা ৰূপ বজাৰৰ আমোদখিনিৰ সুবিধা দিয়া। আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা সন্ধানী ভদ্ৰবনিতাৰ চৰণাঘাত লভিচাপত। বিচিত্ৰ তোমাৰ লীলা, দুকাষে তোমাৰ দালানৰ শাৰী, পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীত, ডবল তলিচা পৰা মেহগনি পালেঙত বিৰহ কাতৰা কলেজ গাৰ্লৰ অলসাইটো দেহা। আৰু তাৰ তলতেই ফুটপাথত ধন্য তোমাৰ দয়া, শূন্য ভিক্ষা পাত্ৰলৈ শুই পৰা মৃতপ্ৰায় কংকালৰ শাৰী। গৃহহীন যিসকল ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ ছাইনপষ্ট, যেন অৰ্থহীন অধিকাৰহীন বাঞ্ছিতৰ বাচিবৰ বাঞ্ছা, তোমাৰ কলাত পায় সিয়ে নিশ্ৰেয়স মোক্ষ।